মৰ্ণিং তোমাৰ কিন্তু টাইমিং 9 বজাত ব্ৰেকফাষ্ট 10 বজাত ড্ৰেছ আপ সদায় সদায় মাৰ্কেটিং আচ্ছা 12 বজাতো ইভিনিং কেনিকলৈ যোৱা মই হ'লে একদম কনফিউজিং দে দাদা গলে ডিউটি তুমি বাৰু কলৈ যোৱা এক্সেল পকাই স্কুটি অ নবৌ বিগুটি কিউটি তোমাৰ হাঁহিটি ডেকা বুঢ়া পাগল কৰা কি যে তোমাৰ চাৱনি মৰম লাগি কাৰোবাক নিদিবা সঁহাৰি হাত বগা দেহত লাগিব কলা দাগ আৱেগৰে তাৰণাত মৰম হ'ব বজ্ৰপাত নবৌ সুখৰ সংসাৰত মেলিব সুখৰ সংসাৰত মেলিব দাইল পনীয়া হ'লেও হ'ব ভাত চাউলীয়া হ'লেও হ'ব ৱেইন বেছি হ'লে ল'ৰা বুঢ়া টেৰা হ'লেও হ'ব অনলি পইচা ফিট তামাজা ফিট পইচা নহ'লে চব চেচ পইচা ফিট তামাজা ফিট পইচা নহ'লে চব চেচ নকৰিবি হুলস্থুল ঠাণ্ডা ঠাণ্ডা কুল কুল ঠাণ্ডা ঠাণ্ডা কুল কুল শুনিলে সেইজনী নামটো ডিঙিতকে উঠে খংটো শুনিলে সেইজনী নামটো ভাল পাং বুলি মোক ঠগিলে পাই লৰ বুঢ়াটো আজিকালি সেই গুণে ধুনীয়া ছোৱালী দেখিলে নিজে কেনে চাং চকুলে এবাৰ সাপে খুটিলে ভয় লাগে জাননে বান্ধৈ কেঁচু কুমতিও দেখিলে কেঁচু কুমতিও দেখিলে জানো মই হ'লে একদম কনফিউজিং দে ছোৱালী কেনেকুৱা উজলা ৰঙৰ সুধিবি মৰাণৰ ছোৱালী কিমান ধুনীয়া কুচুম কৈলাশ সুধিবি ঘৰ ধৰা ছোৱালী গুণ গৰিমা ৰমেন দানক সুধিবি প্ৰেমতে পৰি জ্বলা কলা খোৱাৰ মছলা কি ঐ বান্ধৈ আৰুনো মজা কি মাছলে গৈছিলো লিখা দিদীপ ৰংকিতকে সুধিবি এবৰ জীয়েকক লিখা দিদীপ ৰংকিতকে